দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক বিজ্ঞানৰ এটা পদ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ সেই পাঠটোৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। সেই পাঠটোত যিখিনি নিউমাৰিকেল চাম আছে, অৰ্থাৎ সাংখ্যিক যিখিনি সমস্যা আছে বা সাংখ্যিক যিখিনি অংক আছে সেইখিনি কেনেদৰে কৰিবা তাৰ ওপৰত মই আজি আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে মই আগৰ এটা ভিডিঅ'ত পোহৰৰ প্ৰতিফলনৰ ওপৰত আলোচনা কৰিছোঁ। ৰশ্মি চিত্ৰ কেনেদৰে অংকন কৰা হয়, লক্ষ্যবস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব, ফ'কাছযোগ্যৰ মাজৰ সম্বন্ধ, বিবৰ্ধন কাক কয় সেইখিনি কথা আলোচনা কৰিছোঁ। তোমালোকে যদি কিবা অসুবিধা পাইছা আগৰ ভিডিঅ'টো বিচাৰি পিনি চাব পাৰা। এতিয়া চোৱাচোন দাপোনৰ কথা আহিব। ইয়াততো দশম শ্ৰেণীত তোমালোকৰ প্ৰতিফলন বুলি ক'লে গোলাকাৰ দাপোনৰ প্ৰতিফলনৰ বিষয়ে আলোচনা হ'ব। গোলাকাৰ আকৌ আৰম্ভ কৰিছোঁ মই। গোলাকাৰ দাপোন দুবিধ আছিলে, এবিধ হ'ল অৱতল দাপোন আৰু এবিধ হ'ল উত্তল দাপোন, হয় জানো? মুখ্য অক্ষ আছিলে, মুখ্য অক্ষৰ সমান্তৰভাৱে আপতিত হোৱা ৰশ্মিবোৰ মুখ্য অক্ষৰ যিটো বিন্দুত লগ লাগিব সেইটো কয় ফ'কাছ বিন্দু। ফ'কাছ আৰু এইটো মেৰু, ফ'কাছ আৰু মেৰুৰ মাজৰ দূৰত্ব কয় ফ'কাছ দৈৰ্ঘ্য। আনহাতে ইয়াৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্যটো হ'ব এনেকৈ যাব, এইফালে হ'ব, তেতিয়াহ'লে ইয়াত হ'ব এইটো। গতিকে ইয়াৰ পৰা ইয়ালৈ দূৰত্ব ক'ব ফ'কাছ দৈৰ্ঘ্য। এতিয়া প্ৰতিবিম্বৰ দূৰত্ব, লক্ষ্যবস্তুৰ দূৰত্ব, ভি ইউ আছিলে লক্ষ্যবস্তুৰ দূৰত্ব, হয় জানো? লক্ষ্যবস্তুৰ দূৰত্ব। আনহাতে ভি আছিলে প্ৰতিবিম্বৰ দূৰত্ব। আনহাতে স্মল এফ আছিলে ফ'কাছ দৈৰ্ঘ্য। এইকেইটা আছিলে। এতিয়া চাওঁ ইয়াৰ ক্ষেত্ৰত দাপোনৰ ক্ষেত্ৰত যিটো লক্ষ্যবস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আৰু ফ'কাছযোগ্যৰ মাজৰ সম্বন্ধটো আছিল যে 1/v + 1/u = 1/f, নহয় জানো? এইটো আছে। এতিয়া এই মানখিনি লওঁতে মানে আমি কেতিয়া প্লাছ ল'ব লাগিব, কেনেদৰে কেতিয়া মাইনাছ ল'ব লাগিব, ধনাত্মক কেতিয়া হ'ব, ঋণাত্মক কেতিয়া হ'ব, সেই কথাটো। এতিয়া কি কৈছিলোঁ আগৰ ভিডিঅ'টোতে মই আলোচনা কৰিছিলোঁ, যিখিনি দাপোনৰ বাওঁফালে থাকিব সেইখিনি মাইনাছ হ'ব, যিখিনি সোঁফালে থাকিব সেইখিনি প্লাছ হ'ব। ওপৰৰ ফালে থকাখিনি প্লাছ হ'ব, তলৰ ফালে থকাখিনি মাইনাছ হ'ব। এতিয়া চাচোন ফ'কাছ দৈৰ্ঘ্য। ফ'কাছ দৈৰ্ঘ্য অৱতল দাপোনৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্যটো কেনি আছে, দাপোনৰ বাওঁফালে আছে। গতিকে অৱতল দাপোনৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্যটো কি হ'ব, ঋণাত্মক হ'ব, নহয় জানো? আনহাতে উত্তল দাপোনৰ ক্ষেত্ৰত ফ'কাছ বিন্দুটো কেনি আছে, সোঁফালে আছে। অৰ্থাৎ ফ'কাছ দৈৰ্ঘ্যটো কেনি থাকিব, আমি সোঁফালে জুকিব লাগিব, দাপোনৰ সোঁফালে আছে। গতিকে এই ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্যটো কি হ'ব, ধনাত্মক হ'ব, নহয় জানো? আকৌ ইউটো কি বুজায়, লক্ষ্যবস্তুৰ দূৰত্ব। সদায় দাপোনৰ পৰা ৰশ্মিবিলাক বাওঁফালৰ পৰা সোঁফাললৈ গৈছে বুলি ধৰা হয়। গতিকে লক্ষ্যবস্তুটো দাপোনৰ সন্মুখত থাকিব, অৰ্থাৎ কেনি থাকিব, বাওঁফালে থাকিব। গতিকে আমি ইউৰ মানটো সদায় কি লিখিম, ঋণাত্মক লিখিম, নহয়নে বাৰু? এইখিনি কথা। এতিয়া এইখিনি কথা হৈ গ'ল। এতিয়া চোৱা কি কি লাগিব তোমাক সাংখ্যিক সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে। প্ৰথম উত্তৰটো হ'ল যে 1/v + 1/u = 1/f। বা কেতিয়াবা ফ'কাছযোগ্য নিদি পেলানি তোমাক যিটো ভাজ ব্যাখ্যাটো দিব পাৰে। চি আছিলে ভাজ ব্যাখ্যাটো, নহয় জানো? ভাজ ব্যাখ্যাটো দিব পাৰে। চি ভাজ কেন্দ্ৰ আৰু মেৰুৰ মাজৰ দূৰত্ব ভাজ ব্যাখ্যাটো বুলি কয়। আৰ এফৰ সূচক। আৰ আৰু এফৰ মাজৰ সম্বন্ধটো আছিলে যে R = twice f, বা ফ'কাছ দৈৰ্ঘ্যটো উলিয়াব লগা হয় R/2, নহয় জানো? তাৰপৰা বিবৰ্ধন আছিলে m = -v/u, হয় নাই? বিবৰ্ধন -v/u। আৰু বিবৰ্ধন মানে কি আছিলে, প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ মাজৰ যিটো অনুপাত সেইটো আছিলে। গতিকে বিবৰ্ধন মানে প্ৰতিবিম্বৰ উচ্চতা ডিভাইডেড বাই লক্ষ্যবস্তুৰ উচ্চতা। আৰু ইয়াৰ কেনেদৰে নিৰ্ণয় কৰা হয়, -v/u, হয় জানো? এইকেইটা অৰ্থাৎ ইয়াৰ পৰা আমি লিখিব পাৰোঁ যে প্ৰতিবিম্বৰ উচ্চতা উলিয়াবলৈ হ'লে কি কৰিম আমি, এই দুটাৰ মাজৰ সম্বন্ধটো হ'লে মানে m × h। ইয়াৰ পৰা h ডেচিকেললৈ যাব m × h। এইটো লাগিব আমাক, এইটো লাগিব সূত্ৰ, আৰু কেতিয়াবা এইটো দৰকাৰ হ'ব পাৰে। তাৰমানে কেতিয়াবা ফ'কাছ দৈৰ্ঘ্য নিদি পেলানি
কি কয় তোমাৰ ভাজ ব্যাঘাত দিব পাৰে তেতিয়াহ'লে ফোকাসযোগ্য ওপৰৰ পৰা আমি ভাজ ব্যাঘাতটো উলিয়াবলৈ হ'লে ভাজ ব্যাঘাতৰ আধা হ'ব ফোকাসযোগ্য এইটো প্ৰতিফলনৰ ক্ষেত্ৰত এতিয়া পৰীক্ষাত তোমালোকক প্ৰতিফলনও দিব পাৰে বা প্ৰতিহৰণও দিব পাৰে দিলে যিকোনো প্ৰতিহৰণ বা প্ৰতিফলন এটাই দিব প্ৰতিহৰণ মানে লেন্সৰ ক্ষেত্ৰত প্ৰতিহৰণৰ ক্ষেত্ৰত এইখিনি হ'লগে প্ৰতিফলনৰ কাৰণে 1/v + 1/u = 1/f প্ৰতিহৰণৰ ক্ষেত্ৰত চাবা এতিয়া প্ৰতিহৰণ বুলি ক'লে লেন্স দুবিধ লেন্স উত্তল লেন্স অৱতল লেন্স উত্তল লেন্স এইটো হ'ব ফোকাস আনহাতে ইয়াৰ ক্ষেত্ৰত ফোকাসটো হ'ব অৱতল লেন্সখনক অপকাৰী লেন্স বুলি কোৱা হয় আঁতৰি যাব গতিকে পিছফালে যিটো বিন্দু লগা যেন লাগিব সেইটো ফোকাস বিন্দু তেতিয়াহ'লে উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাসটো কেনে থাকে সোঁফালে থাকে গতিকে উত্তল লেন্সৰ ক্ষেত্ৰত কি হ'লগে এইটো ধনাত্মক হ'লগে আৰু অৱতল লেন্সৰ ক্ষেত্ৰত কেনে আছে যে বাওঁফালে আছে গতিকে এই ক্ষেত্ৰত এফটো কি হ'ব ঋণাত্মক হ'ব এই কথাটো কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব এতিয়া ইউ অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব সদায় বাওঁফালে থাকিব গতিকে ইউটো সকলো ক্ষেত্ৰতে কি হ'ব ঋণাত্মক হ'ব ভিৰ মানটো চৰ্ত সাপেক্ষে যদি সোঁফালে প্ৰতিবিম্ব গঠন হয় তেতিয়াহ'লে ধনাত্মক হ'ব বাওঁফালে প্ৰতিবিম্ব গঠন হ'লে ঋণাত্মক হ'ব এইটো হ'ল তাৰ পৰা এই ক্ষেত্ৰত এতিয়া লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বৰ ফোকাসযোগ্যৰ মাজৰ সম্বন্ধটো হ'ল যে লেন্সৰ ক্ষেত্ৰত 1/v - 1/u = 1/f এই ক্ষেত্ৰত যদি বিবৰ্ধন উলিয়াওঁ বিবৰ্ধন m = ইয়াত আকৌ v/u হয় -v/u নহয় m = v/u তেতিয়াহ'লে লক্ষ্যবস্তুৰ উচ্চতা উলিয়াবলৈ হ'লে m = m × h = m × h তাৰমানে এইটো ইয়াৰ পৰা ওলায় m = v/u বিবৰ্ধন কাক কয় প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতক কোৱা হয় আৰু ইয়াত কেনেদৰে উলিওৱা হয় প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্বৰ অনুপাত m = v/u এইখিনি কথা এতিয়া মই কিতাপৰ দুটামান সাংখ্যিক সমস্যা আলোচনা কৰিবলৈ লৈছোঁ এতিয়া চাবা মই কৈছোঁ পৰীক্ষাত প্ৰতিফলনৰ দিব পাৰে প্ৰতিহৰণৰ দিব পাৰে সদায় যেতিয়া প্ৰতিফলন বা প্ৰতিহৰণৰ অংক এটা পাবা তেতিয়া তোমালোকে প্ৰথম চাবা যে লেন্স কৈছে নে দাপোন কৈছে লেন্স ক'লে প্ৰতিহৰণ দাপোন ক'লে প্ৰতিফলন সেইটো কথা চাবা তাৰ পাছতে মন কৰিবা লেন্সে হওক বা দাপোনে হওক উত্তল নে অৱতল কৈছে সেই কথাটো চাবা মই এতিয়া এটা সাংখ্যিক সমস্যা ইয়াত সমাধান কৰিবলৈ লৈছোঁ তোমালোকৰ পাঠৰ যিটো 10 নম্বৰ প্ৰশ্ন আছে সেইটো কৈছোঁ 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 চেণ্টিমিটাৰ ফোকাসযোগ্য 10 চেণ্টিমিটাৰ ফোকাসযোগ্য অভিকাৰী লেন্স এখনৰ পৰা অভিকাৰী লেন্স এখনৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বত ৰখা হয় 25 চেণ্টিমিটাৰ দূৰত্বত ৰখা হয় গঠিত প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা এনেকুৱাটো দিছোঁ প্ৰথম ইয়াত চোৱা কি কৈছে তোমাৰ লেন্স
নহয় জানো গতিকে প্ৰতিহৰণৰ হ'ব কি লেন্স অভিকাৰী লেন্স অৰ্থাৎ অভিকাৰী লেন্স যিখনে চপাই দিয়ে অপকাৰী যিখন বাহিৰলৈ যায় অভিকাৰী চপাই দিয়া তাৰমানে কি লেন্স উত্তল লেন্স এইখন উত্তল লেন্স ফকাছ গতিকে ইয়াত আমাক কি দিয়া আছে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা এইটো বুজাইছে যেটো লক্ষ্যবস্তু লক্ষ্যবস্তুৰ উচ্চতাটো লিখা হয় h আকাৰে কি দিয়া আছে প্ৰথম এইটো লিখিলো লক্ষ্যবস্তুৰ উচ্চতা h ইকুৱেল টু কিমান দিয়া আছে 5 সেন্টিমিটাৰ মানে বাৰু ফোকাস দৈৰ্ঘ্য দিয়া আছে ফোকাস দৈৰ্ঘ্য কিমান 10 সেন্টিমিটাৰ এটা ফোকাস দৈৰ্ঘ্য প্লাস লিখিম না মাইনাস লিখিম হেতু নিৰ্ভৰ কৰিব এতিয়া কি লেন্স বুলি কৈছে অভিকাৰী লেন্স মানে উত্তল লেন্স ফোকাস দৈৰ্ঘ্যটো কেনি আছে সোঁফালে আছে গতিকে এই ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্যটো কি হ'ব ধনাত্মক হ'ব গতিকে 10 সেন্টিমিটাৰ মানে বাৰু কিমান দূৰত্বত ৰখা হ'ল লক্ষ্যবস্তুটো দূৰত্বটো ইউ আকাৰে হৈছে মই কৈছো ইউটো সদায় ঋণাত্মক হয় কিমান -25 সেন্টিমিটাৰ আমি কি নিৰ্ণয় কৰিব লাগে গঠিত প্ৰতিবিম্বৰ অৱস্থান অৰ্থাৎ ভি নিৰ্ণয় কৰিব লাগে মানে বাৰু আৰু কি নিৰ্ণয় কৰিব লাগে আকাৰ আৰু প্ৰকৃতি প্ৰতিবিম্বৰ আকাৰ মানে h ডেশ প্ৰতিবিম্বটো কিমান উচ্চতা হ'ব এটো নিৰ্ণয় কৰিব লাগে এতিয়া আমি এইকেইটা উলিয়াই আনিতে চাও এপ্লাই কৰিছো যেটো প্ৰতিহৰণৰ আছিল গতিকে উত্তৰ হ'ব 1/v - 1/u = 1/f যেটো আমি v মান উলিয়াব লাগে 1/v এই অংকটো আমি বাওঁফালে ৰাখিম বাকিটো ইফালে লৈ যাম আগৰ পৰা 1/f টো আছিল -1/u টো ইফালে গলো কিমান হ'ল +1/u ভ্যালু বিলাক বহাই দিয়া এতিয়া 1/f ৰ ভ্যালু কিমান 10 প্লাস u ভ্যালু কিমান 1/-25 যেতিয়া মাইনাস থাকিবটো ব্ৰেকেট কাৰণ দুটা চিন ওচৰা-ওচৰিকে নিলিখে গতিকে -25 টো মই ব্ৰেকেটৰ ভিতৰত ৰাখি দিম এতিয়া কিমান হ'লগে 1/10 প্লাস মাইনাস মাইনাস হৈ যাব 1/25 10 আৰু 25 ৰ লসাগু হ'ব 50 10 ৰে 50 ক 5 বাৰ গ'ল 5 এগুণ 5 25 ৰে 10 ক 5 বাৰ গ'ল সৰি 25 ৰে 50 ক দুবাৰ গ'ল 2 এগুণ 2 হল এইখিনি কথা অংকটো যেটো আগতে লিখা হৈছে মই এখিনি মই দিছো দিয়া তেতিয়া হলে আমি কিমান পালোকে মই ইয়াতে তো লিখি দিছো 5 ৰ দৈৰ্ঘ্য থাকিল 3/50 আমি কাৰ মানটো পালো 1/v ৰ মানটো পালো কিমান 3/50 গতিকে আমাক 1/v মান নালাগে কাৰ মান লাগে v মান লাগে 1/v টো প্ৰতিক্ৰম কৰি দিলো গতিকে 3/50 কো প্ৰতিক্ৰম কৰি দিব লাগিব কিমান হ'ব 50/3 সেন্টিমিটাৰ 50 ক 3 আহৰণ কৰা 3 × 3 2 বাই দিলে 20 3 × 18 আকৌ 2 বাকি থাকিব 3 × 18 6 ছকাই কৈ থাকিব ৰাউন্ড কৰি দিলো মই 16.67 সেন্টিমিটাৰ ভি মানটো পালো নাই জানো অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব কিমান 16.67 এতিয়া প্ৰতিবিম্বৰ দূৰত্বটো কিহত ওলালে আমাৰ প্লাছত ওলালে গতিকে কেনি হ'ব সোঁফালে লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্বটো সোঁফালে গঠিত হ'লে প্ৰতিবিম্ব হট হ'ব আৰু লেন্সৰ পৰা কিমান দূৰত্বত গঠিত হ'ব 16.67 সেন্টিমিটাৰ দূৰত্ব ইয়াৰ পিছত নিৰ্ণয় কৰিম আমি বিবৰ্ধন m টো নিৰ্ণয় কৰিম m = লেন্সৰ ক্ষেত্ৰত m = v/u গতিকে আমাৰ v এইটো আমাৰ এপ্ৰক্সিমেট মানটো হয় মিলি যোৱা নাছিলে 16.67 গতিকে আমি বিবৰ্ধন উলিয়াওঁতে মানে এই মানটো লম 50/3 ইউৰ মানটো আছিল কিমান -25 সেন্টিমিটাৰ -25 ইয়াৰ কোনো অনুপাত নাথাকে বিবৰ্ধন এটা অনুপাত হয় ইয়াৰ কোনো একক নাথাকে গতিকে 25 আৰু 50 দুবাৰ কৰিলো মাইনাস চিহ্ন এটা আছিল -2/3 বিবৰ্ধন হয় নেব এটিকে h dash equal to m into h m ৰ মান -2/3 h টো আছিল 5 সেন্টিমিটাৰ ওচৰত আছিল নহয় নেব 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা আছিল h ৰ মানটো আছিল 5 সেন্টিমিটাৰ তেতিয়া হলে -10/3 সেন্টিমিটাৰ তেতিয়া হলে -3 3 গুণ 9 1 বাকি থাকিলে 3.33 সেন্টিমিটাৰ প্ৰতিবিম্বৰ উচ্চতা হ'ল কি কিমান তেতিয়া হলে 3 10/3 সৰি পৰিছে
3 3 গুণ 9 3.33 ঠিক আছে তেতিয়াহ'লে আমি কি লিখিব লাগিব আমাক প্ৰশ্নটো বিচাৰিছিল যে গঠিত প্ৰতিবিম্বৰ অৱস্থান কি লিখিব লাগিব প্ৰতিবিম্বৰ অৱস্থান লেন্সৰ পৰা 16.67 সেন্টিমিটাৰ তাৰ পৰা লক্ষ্যবস্তুৰ উচ্চতা লক্ষ্যবস্তুৰ আকাৰ যেটো এইচ ডেছ আছিলে কিমান পালো আমি 3.33 সেন্টিমিটাৰ এই মাইনাস চিহ্নটো কি বুজালে প্ৰতিবিম্বটো উলুটা হ'ব হা প্ৰতিবিম্ব হট আৰু উলুটা হট আৰু উলুটা বুলি ক'ৰ পৰা কম পালো আমি এই মাইনাস চিহ্নটো পালো তাৰ মানে h টো ওপৰলৈ মুখ কৰি থাকিলে প্লাস হ'ব তললৈ মুখ কৰি থাকিলে মাইনাস হ'ব -3.33 সেন্টিমিটাৰ মানে প্ৰতিবিম্বটো তললৈ মুখ কৰি আছে উলুটা উলুটা প্ৰতিবিম্ব কি হ'ব হট হ'ব সেইকাৰণে আমি লিখিলো প্ৰতিবিম্ব হট আৰু উলুটা হল এটো হলগে প্ৰতিহৰণ হয় জানো এবাৰ আমি প্ৰতিফলনৰ এটা সমস্যা চাম সাংখ্যিক সমস্যা নম্বৰৰ 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ সন্মুখত বিশ সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা নাই জানো এই ক্ষেত্ৰত এতিয়া উত্তল দাপোন হয় জানো গতিকে উত্তল দাপোন কোনখন আছিলে এইখন উত্তল দাপোন হয় জানো এইফালে যাব এইফালে এইটো ফোকাস গতিকে উত্তল দাপোনৰ ক্ষেত্ৰত ফোকাসযোগ্যটো কি হ'ব ধনাত্মক হ'ব যেটো সোঁফালে আছে ভাঁজ ব্যাসাৰ্ধটো সোঁফালে থাকিব এইটো ভাঁজ ব্যাসাৰ্ধ সি গতিকে ভাঁজ ব্যাসাৰ্ধটো সোঁফালে থাকিব ভাঁজ ব্যাসাৰ্ধটো কি হ'ব ধনাত্মক হ'ব গতিকে 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ বুলি কৈছে গতিকে আৰম্ভটো কিমান r = কিমান 30 সেন্টিমিটাৰ আৰম্ভটো পালে মানে আমি ফোকাসযোগ্য নিৰ্ণয় কৰিব পাৰোঁ f = r/2 ফোকাসযোগ্য ভাঁজ ব্যাসাৰ্ধ 2 ৰে হৰণ কৰিলে আমি ফোকাসযোগ্য পাম 30 সেন্টিমিটাৰ/2 তাৰমানে কিমান হ'ব 15 সেন্টিমিটাৰ হয় জানো কিমান সেন্টিমিটাৰ দূৰত্বত ৰাখে লক্ষ্যবস্তু 20 সেন্টিমিটাৰ দূৰত্বত গতিকে ইউ বুজাব এইটো ইউ কিমান -20 সেন্টিমিটাৰ হল ইউ -20 সেন্টিমিটাৰ তাৰ পাছত